স্বাগতম জনাইছো। এতিয়া আজি মই যাব ওলাইছো খুৰাহঁতৰ ঘৰত এখন সকাম আয়োজন কৰিছে আৰু সেয়া মই এতিয়া সকামৰ ঘৰলৈ যাবলৈ ওলাইছো আৰু এতিয়া মই সকামৰ ঘৰলৈ গৈ থাকিম। আপোনালোকে চাই থাকিব ভিডিঅ'সমূহ। সকামৰ ঘৰত গৈনো মই কি কৰোঁগৈ আৰু সকামৰ ঘৰততো গ'লে যথেষ্টখিনি কাম বন ওলাবই আৰু সেয়া অকণমান হেল্প কৰি দিমগৈ। কিমানখিনি পাৰোঁ কি দেখাব পাৰোঁ আপোনালোকক দেখাই থাকিম, চাই থাকিব। তেনেকৈ গৈ থাকোঁ। এতিয়া এই প্ৰকাণ্ড ৰ'দৰ কথাটো গম পাইছে আৰু হে গাইজ, এয়া আমাৰ দিদিয়ে পুৰা পচলা কটাত ব্যস্ত। মই আহিছোঁ এতিয়া খুৰীহঁতৰ ঘৰত। আজি খুৰীহঁতৰ ঘৰত অকণমান সকাম আছে, তাকে এয়া বায়ে মানে পুৰা পচলা কাটি আছে। বাই কি কাটিছতো? পচলা কলৰ কি কলৰ কটা হৈছে? ভীম কলৰ। কাটি কেনেকুৱা লাগিছে? কাটি খুব ভাল লাগিছে। এয়া দেখিছানে? এয়া বঢ়িয়া, কি মস্তি। পচলা খাম আজি। তাৰপিছত এইফালে আছে তোমাৰ ৰঙালাও আৰু এইফালে পিঁয়াজ কাটি থৈছে আৰু এই বিলাহীকেইটা দেখিছেনে? এইকেইটা এই পচলা দিব। আপোনালোকক বনোৱাৰ পিছত দেখাম অকণমান পিছত। আৰু আমাৰ এয়া চুটকি অকণমানি এয়া এটা নৃত্য নাচিছে। তাৰপিছত ইয়াত কি আছে? ইয়াত আছে কাটি থোৱা হৈছে মাছৰ মূৰ টুকুৰা টুকুৰিকৈ পচলা ভাজিত দিবৰ কাৰণে। আৰু এয়া দাইল আৰু খুৰীয়ে কৰিলে আৰু এয়া হৈছে আদা নহৰু পিঁয়াজ ধনিয়া। এইফালে আছে তোমাৰ আপোনাৰ তেল গৰম কৰি আছে আৰু এইফালে আমাৰ অকণমান পোৱালি এজনীয়ে কি চাই আছে বাৰু? কি চাই আছা ভণ্টি তুমি? ইমান ধুনীয়াকৈ হাঁহিছে। এইফালে অকণমান খুৰী ওলাইছে, একেবাৰে সাজি কাচি আছে, দেখিছেনে বাৰু? এইফালে ৰান্ধনীয়ে মোবাইল চাই আছে। ৰান্ধনী কি বনালা তোমালোকে? এইফালে মেইন ৰান্ধনী আৰু এইফালে তোমাৰ আপোনাৰ ভাত ৰান্ধি আছে আৰু এইফালে কি পতা হৈছে? ভাত হৈ গ'ল চাগে ন? এইফালে কি হয়? দাইল, মাটি দাইল। এয়া মাটি দাইল, এইটোত মাটি দাইল আৰু ইয়াত মানে থাকিছে যে ইয়াত আছে তোমাৰ আপোনাৰ ভাত আৰু এইফালে ভকতসকলে নাম গাই আছে। অকণমান দেখাওঁ আপোনালোকক। এয়া আমাৰ খুৰীয়ে এইফালে মাছ ৰান্ধি আছে আৰু খুৰী গৰম লাগিছেনে বাৰু? পুৰা লাগিছে ন? একেবাৰে কৈছোঁ ন, ঘামি চুপি গৈছেগৈ আৰু বেছি উপায় নাই। ৰ'দটো কি ক'ম আৰু, ৰ'দটোৰ কথা জানেই আৰু, গৰম দিনৰ কথা আৰু উপায়ো নাই। এতিয়া এয়া পচলাৰ ভাজিত দিবৰ কাৰণে মাছৰ মাথা বনাইছোঁ। অলপ পিছত হ'ব চাগে ন? বেছি কম। এয়া পচলা দিছে আৰু মাছৰ মূৰখিনি অলৰেডি ফ্ৰাই কৰি হৈ গ'ল। এয়া খুৰীয়ে লাহে লাহেকৈ পচলাবোৰ দি দিছে আৰু এতিয়া পচলা মিক্স কৰি আছে। পচলা ভাজি আজি খুবেই ধুনীয়া হৈছে আৰু খুব ভাল লাগিব যেন লাগিছে। আৰু পচলাৰ লগত কি দিব খুৰী? পচলাৰ লগত আৰু নিদিওঁ একো, আলু দুটামান দিছোঁ আৰু বিলাহী দিম আৰু দাইল অলপ দিম। দাইল দিব ন? আৰু সিজি হোৱাৰ পিছত দেখাম আপোনালোকক, চাই থাকিব। এয়া খুৰীয়ে ৰান্ধি আছে আৰু অলপ পিছত খায়ো দেখাম আপোনালোকক। প্ৰসাদ আহি গ'ল, খুৰীয়ে এতিয়া প্ৰসাদ দিছে।
Thank you.